হে গাইস, আসসালামু আলাইকুম বন্ধুসকল, কেছে আছো আপোনালোক? তো বন্ধুসকল, আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা আপডেট দিব গৈ আছো বা আপোনালোকক এটা ভাল পৰিস্থিতি কৰিব গৈ আছো। তো বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ চাওক। আজি যে আমি আগৰ ভগত সিঙক দেখা নাই। আমি সকলোৱে জানো যে ভগত সিং কোন আছিল, আৰু এই আগৰ ভগত সিঙক আমি দেখা নাই। আমাৰ জেনারেশনে আমি ভগত সিঙক দেখা নাই, কিন্তু কিন্তু আমি বিহারের এজন যুবক ভারত তিবারী ভগত সিংক চালো। যে চাও এই ভগত সিং এই ভারত তিবারীনো কোন? আপনারা হয়তো কোশ্চেন কৰিব পাৰে যে এই ভারত তিবারী নো কোন। তো বন্ধুসকল, এই ভারত তিবারী আছিল বিহারের এজন যুবক, আর এই যুবকে কি কৰিছিল, যেতিয়া চাও যেতিয়া আপোনাৰ নেতা মন্ত্ৰীসকলে যেতিয়া ভোট আহে, তেতিয়া সিহঁতে আমাৰ ওচৰত প্ৰমিছ কৰি যায় যে আমি ভোটত জিকিলে আমি আপোনালোকৰ ৰাস্তা কৰি দিম, আপোনালোকৰ কাৰেণ্ট দিম, এইবিলাক দিয়া বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যেতিয়া তেওঁলোকে ভোট লৈ জিকি যায়, তেতিয়া আৰু এই প্ৰতিশ্ৰুতিখন সিহঁতৰ মনত নাথাকে। সেইকাৰণে এই বিহাৰৰ যুৱকজনে যিজন বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, আৰু এই বিহাৰৰ যুৱকজনৰ যিটো গাঁও আছে, আৰু এই গাঁওখনত এটা ৰাস্তা নাছিল, ভাল এটা ৰাস্তা নাছিল, আৰু কাৰেণ্ট নাছিল। আজিৰ জেনাৰেশ্যনত কাৰেণ্ট নাথাকে এইটো ডাঙৰ কথা হয়। আমিতো কাৰেণ্ট নহলে আমি আমাৰ নচলেই। মোবাইলটো চাৰ্জ দিব লাগে, তথাপিও কাৰেণ্ট লাগে। আমার বাড়িখন রাতে হলে কারেন্ট লাগে, দেন হলে এই কারেন্টে যদি না থাকে বা ইলেকট্রিক যদি না থাকে, আমি কেনকে চলিম? চাও সেই যিজন ভাৰত তেওৱাৰী আছিল, তাৰ গ্ৰাম আছিল বিহাৰত, আৰু সেই গ্ৰামত কি আছিল, তেওঁৰ কাৰেণ্ট নাছিল আৰু ভাল এটা ৰাস্তা নাছিল। কিন্তু সেই যুৱকজনে কি কৰিছিল, চিষ্টেমৰ ওপৰত তেওঁ কথা কৈছিল যে আমাৰ এইখন ৰাস্তা বা এইখন আমাৰ ঘাইপথ লাগে, আমাৰ এইখন গ্ৰামত কারেন্ট বা ইলেকট্রিসিটি লাগে। কিন্তু এইটো সিস্টেমৰ ওপৰত কথা কোৱাতে কি কৰিছিল, তেওঁক ধমকি দেওয়া হয়েছিল, আৰু তেওঁক কি কৰিছিল, পুলিশ বাহিনী, বিহাৰৰ যিটো পুলিশ বাহিনী আছে, আৰু এই বিহাৰৰ পুলিশ বাহিনী আহি তেওঁক কি কৰিছিল, লাঠি চাৰ্জ কৰিছিল। অকল তাক নহয়, অকল সেইটো গ্ৰামৰ সকলোকে লাঠি চাৰ্জ কৰিছিল। তেতিয়া যিটো বিহাৰৰ যিজন যুৱক হয়, তেতিয়া তেওঁ বাধ্য কৰি কি কৰিছিল, তেওঁ এজন পুলিচ অফিচাৰৰ পৰা পিস্তলখন কাঢ়ি লৈছিল, আৰু কাঢ়ি লৈ তেওঁ কৈছিল যে মোক যদি লাঠি চাৰ্জ কৰে তেনেহলে মই গুলি কৰিবলৈ বাধ্য হম। সি কৈছে মোৰ দাবীখন মানি ল'ব লাগিব, নহলে মই নাথামো। তেতিয়া পুলিচসকলে কৈছিল হা ঠিক আছে, আমি আপোনালোকৰ কথাখন মানি লম, তো আপুনি কি কওক, সিলিন্ডাৰ কৰি দিব। তো এইখন কথা কোৱাৰ পিছতে ভাৰত তেওৱাৰী যিজন যুৱক আছিল, আৰু এইজন যুৱকে কলে ঠিক আছে, মই আপোনালোকৰ ওচৰত সিলিন্ডাৰ হম, কিন্তু মোক একো কৰিব নোৱাৰিব। তো কিন্তু সেইটো কথা পুলিচসকলে মানি লয়। কিন্তু যেতিয়া সেই পিস্তলখন যেতিয়া পুলিচৰ ওচৰত দলিয়াই দিলে সিলিন্ডাৰ হব কাৰণে, যেতিয়া পুলিচৰ ওচৰত দিলে, তেতিয়া কি কৰিলে, এই ভাৰত তেওৱাৰী যিজন যুৱক আছিল বিহাৰৰ, সেই বিহাৰী যুৱকজনক, ভাৰত তিৱাৰী নামৰ যুৱকজনক কি কৰিছে, পুলিচে ডাইৰেক্ট 3-4টা গুলি মাৰি হত্যা কৰি। আজি চাও, আমি সিলিন্ডাৰ কৰি দিছো, পুলিচৰ লগত কথা পাতি সিলিন্ডাৰ কৰি দিছো, আৰু তেতিয়া পুলিচে তাক হত্যা কৰি দিল। আৰু এইটো কি হৈছে, আমাৰ ভাৰতবৰ্ষখন কি হৈ আছে এইটো, যে এজন মানুহে যদি সিলিন্ডার করিয়ে, এজন মানুহে ভুল করাটো আসল কথা। মানুহ মাত্ৰ ভুল, মানুহৰ ভুল হবই। তো ভুল হোৱাৰ পিছতো তেওঁ সিলিন্ডার হৈছে, কিন্তু এই সিলিন্ডার হোৱাৰ পিছতেও তেওঁ কিয় হত্যা কৰা হয়, আমি এইটো আপোনালোকৰ ওচৰত আমি এইটোৰ এনসাৰ খুজিছো, যে এজন যুৱকে তেওঁ পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিছিল, আৰু এই আত্মসমৰ্পণ কৰাৰ পিছতো তেওঁ কিয় হত্যা কৰা হৈছিল। আপুনি ভাবক যে
আজি কিয় হত্যা কৰা হৈছিল? এই যুৱকজনে চিষ্টেমৰ ওপৰত দোষ দিছিল, চিষ্টেমৰ ওপৰত কথা কৈছিল, আৰু এই চিষ্টেমৰ ওপৰত বহুত কথা কৈছিল যে আমাৰ গাঁৱৰ এই পৰিস্থিতিখন সলাই দিব লাগিব, আমাৰ এই গাঁওখনক ডেভেলপ কৰিব লাগিব। আৰু যদি আমি আমাৰ গাঁওখন ডেভেলপ কৰিব খোজো, যদি আমি আমাৰ গাঁওখন ডেভেলপ কৰিব খোজো, আৰু এই খোজাতে যদি আমাৰ মৃত্যুবৰণ কৰিব লাগে বা ইনকাউন্টাৰ হ'ব লাগে, এইটো কেনেকুৱা কথা হয়? এইটো কেনেকুৱা কথা হয় যে আমাৰ গাঁওখন আমি ডেভেলপ কৰিব খোজাতে আমাৰ ইনকাউন্টাৰ হৈ যাব আৰু আমাৰ ইনকাউন্টাৰ হৈ যাব বা আমাৰ মৃত্যু হৈ যাব? এইটো কেনেকুৱা কথা হয়? আমাৰ গাঁও আমি ডেভেলপ কৰিলে নকৰিলে কোনে কৰিম? চাওক, আমাৰ ভাৰতবৰ্ষত যিবিলাক আমি কলে আগতে কৈছে যে আমি ভগৎ সিংক দেখা নাই, আমি আজি বিহাৰৰ যুৱক ভাৰতীয় ভগৎ সিংক চালো। কিন্তু আমি খালি অকল তাকে নাচালে নহব, আমাৰ প্ৰতিটো সমাজৰ পৰা এজন এজনক দিব লাগিব। আমাৰ প্ৰতিটো সমাজতা কৰিব এজন চিষ্টেমৰ ওপৰত দোষ দিয়া মানুহ থাকিব লাগিব। কিয়নো যিবিলাক নেতা মন্ত্ৰী সকলে ভোট লোৱাৰ আগতে যিখিনি কথা কয় সেইখিনি কাম পূৰণ কৰিব লাগিব। নহলে এই চিষ্টেমৰ ওপৰত কথা দিব। কি চিষ্টেমৰ ওপৰত কথা দিব? তো বন্ধুসকল, আপুনি এবাৰ নিজে চাওক যে আমি যদি আমাৰ সমাজখন ভাল কৰিব খোজো, আমি যদি আমাৰ সমাজখন ডেভেলপ কৰিব খোজো, আৰু তেতিয়া যদি আমাৰ পুলিচ বাহিনী যদি আমাক ডেড বডি কৰি দিয়ে বা মৃত্যুৰ মুখত গুলি কৰি ইনকাউন্টাৰ মাৰি দিয়ে, তাহলে এইটো গল্প। আর পুলিশ মানে আমাকে হেফাজত করা। আরে ভাই, আরে পুলিশ কার কোনে বেতন দিয়ে? আমি বেতন দিই নো, আমি পয়সা দিও, সরকারে পয়সা নিদিয়ে নহয়, আমি সিহঁতক পয়সা আমি দিও, আমার ট্যাক্সর পৰা লয়, আমার ট্যাক্সর আমার যিবিলাক ইন্টারেস্ট আমার পৰাই লয় গোটেইখিনি ট্যাক্স। আৰু এই ট্যাক্সৰ পয়সা দিয়ে আমার পুলিশ বাহিনী, আমার সৈন্য বাহিনীক আমাক বেতন দিয়ে। কিন্তু আর এই পুলিশ বাহিনী আমাক রক্ষা করিব, জনসাধারণক রক্ষা করিব। আর এই জনসাধাৰণকে যদি পুলিশ বাহিনী ভোগ কৰি লয়, তেনেহলে এইটো কেনেকুৱা কথা? হ্যাঁ, এইটো কেনেকুৱা কথা হয়? আপোনালোকে ভাবক, যদি আমাৰ নিৰাপত্তাই যদি নাথাকে, আমাৰ পুলিশ বাহিনী দি কি? পুলিশ বাহিনী যদি মাৰে আমাক, তেনেহলে আমাৰ পুলিশ বাহিনী দি কি হ'ব? সেইকাৰণে আমি প্ৰতিটো কৈছো যে আপোনালোকে যত নাথাকক ভিডিঅ'টো ভালকৈ চাব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি কৈ দিব। আৰু আপোনালোকে কওক যে এই ভাৰত তিৱাৰী যিজন বিহাৰৰ যুৱক আছিল, এইজন বীৰ হয়। আমি কৈছো নহয় যে ভগৎ সিংক দেখা নাই, কিন্তু আমি এই ভগৎ সিংক দেখা পালো। তো বন্ধুসকল, আপুনি যতে নাথাকক কিয়, আপোনাৰ গাঁৱে, আপোনাৰ গ্ৰামে যদি আপোনাৰ এনেকুৱা পৰিস্থিতি হৈ আছে, আপুনি আৱাজ তুলিব লাগে। বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট